तामुलपुराव गिख्रंथाव महर लादों दैबानानि थासारिया दैबानाया गान्धीबारि गरेस्वर फोनांजाबनाय लामानि लहानि दालांखौ बुखारलांदों तामुलपुराव गिख्रंथावसिन महर लादों दैबानानि थासारिया गोबां जायगायाव दैबाना जानायाव जायगानि सुबुंफोरा आलाय-सिलाय जानांदों भुटान हाजोनिफ्राय बोहैबोनाय दैसानि बांनाय दैया तामुलपुर जिल्लानि गोबां जायगायाव लोमसावनायाव आबाद फोथाराव खहा जानायनि अनगायैबो गोबां नखरनि न' बाङा दैबानाजों लोमसावजादों रबिबारखालि बर बालिसिहा गामियाव बरलिया दैमानि सायाव थानाय औवानि दालाङा दैबानाजों बुखारलांजानायनि उनाव फिन बेलासियाव तामुलपुर सदर आरो गान्धीबारि गरेस्वर फोनांजाबनाय लामायाव थानाय लहानि दालांखौबो बरलिया दैसानि बांनाय दैया बुखारलाङो जायनि जाहोनाव गरेस्वर गान्धीबारि तामुलपुर जिल्ला सदरनि गेजेराव सोमोन्दो गैयै जादों गासै ओनसोलावनो आलाय-सिलाय थासारि सोमजिदों मख'जाथावदि बुखारलांजानाय लहानि दालांनि खाथियावनो दङ बानायबाय थानाय फाखानि दालां बे दालांखौ थाबैनो बानायनो थाखाय रायजोफोरा ठिकादारखौ खावलायदों যোৱাকালিৰ নেৰানেপেৰা বৰষুণৰ ফলত আমাৰ তামুলপুৰ গড়েশ্বৰ চকৰ পৰা গড়েশ্বৰলৈ যোৱা যিটো পথৰ মাজত থকা বৰলীয়া নদীৰ ওপৰত থকা যিখন দলং পকী দলংখন বৰ্তমান নিৰ্মাণ হৈ আছে যিখন লোহাৰ দলং আছে সেই দলংখন যোৱাকালি পানীৰ যিটো সোঁত পানীৰ সোঁতত উটুৱাই লৈ গ'ল যাৰ বিনিময়ত আমাৰ জাৰকনা বেলবাৰী এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীকে ধৰি কোনো লোক অহা যোৱা কৰিব পৰা নাই বিদ্যালয়লৈ আহিব পৰা নাই যাৰ বিনিময়ত যথেষ্ট কষ্ট হৈছে এতিয়া বৰ্তমান নতুন দলংখন বনাই আছে যদিও এই দলংখন সম্পূৰ্ণ হোৱা নাই গতিকে আমি বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু MLA আমাৰ জলেন দৈমাৰী দেৱক আমি আহ্বান জনাইছোঁ যে তেখেতসকলে অনতিপলমে এই নতুন দলংখনৰ ওপৰেদি অহা যোৱা কৰাৰ ব্যৱস্থাটো অতি শীঘ্ৰে কৰিব লাগে কিয়নো এই দলংখন সম্পূৰ্ণ নোহোৱাৰ বিনিময়ত আজি ছাত্ৰ ছাত্ৰীকে ধৰি আন আন লোকসকলে গান্ধীবাৰীলৈকে আহিব পৰা নাই গান্ধীবাৰী যিহেতুকে আমাৰ থানা স্বাস্থ্য কেন্দ্ৰকে আদি কৰি বিদ্যালয় আদি অনুষ্ঠান প্ৰতিষ্ঠানলৈ আহিব লগা হয় কিন্তু আহিব পৰা নাই আমি গতিকে আহ্বান জনাইছোঁ মাননীয় প্ৰমোদ বড়ো মহোদয়ৰ এইটো এটা নিজা সমষ্টি বৈবাৰী সমষ্টি এই সমষ্টিৰ লোকে আপোনাৰ জাৰকনা বেলবাৰীৰ পৰা গান্ধীবাৰীলৈকে যিটো অহা যোৱা পথ এই পথৰ ওপৰত একমাত্ৰ যোগাযোগৰ মাধ্যম হৈছে এই দলংখন যিহেতুকে যোৱাকালি উটুৱাই লৈ গ'ল তাৰ বিনিময়ত আজি সম্পূৰ্ণ যাতায়াত স্তব্ধ হৈ আছে গতিকে আমি অনতিপলমে যাতায়াতৰ সুব্যৱস্থা কৰি দিয়াৰ কাৰণে আহ্বান জনাইছোঁ এইটো স্কুল আছিল মানে ভাৰতী গোটেই মানে ভাঙি লৈ গৈছে আৰু तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट समनि रादाब